এতিয়া পুৰা 2:30 হৈ গৈছে। 2:30 মাই 10 ইমান মানুহ আছে। ইয়াত থকা চব মানুহে মিলি মানে মোক বেঙেনা দিবলৈ আচ্ছা আচ্ছা। আজি কোনো বেঙেনা বেঙেনি নচলিছে হা, কোনো বেঙেনা বেঙেনি নচলিছে, কিন্তু সৰু বেঙেনা আজি কিন্তু আপোনালোকে খাইছে। সৰু বেঙেনাটো আপোনালোকে খাইছে, সেইটো পিছত কৈ আছো। আপোনালোকে ইমান বেয়া হৈ চাই আছেনে? ইমান ধুনীয়াকৈ আমাৰ মৰম চেনেহ কৰিছে, আমাৰতো কিবা এটা দিবলৈ মন যায়, হয়নে নহয়? সেইকাৰণে সৰুকে পূজা বুলি কিবা এটা দিওঁ, সদায় ভগাই ভগাই ল'বনে? সৰু বস্তু কোনো কিন্তু কাজিয়া কৰিব নালাগিছে। ইয়াত বহি টকা, উঠি টকা, শুই টকা, সাৰ পাই টকা, এইফালে টকা, সেইফালে টকা, আগফালে টকা, পাছফালে টকা, আন্ধাৰত টকা, পোহৰ টকা, চব মানুহৰ কাৰণে যে ইমান মস্তি লাগিছে। আচ্ছা, মইতো এতিয়া আহোঁতে ভজা বেঙেনা খাই আহিছো। আপোনালোকৰ বেঙেনাটো মই কৈ দিওঁ কি খাইছে। কেকেচাই মই অহা কথা আছিল নে নাছিল? কিন্তু মই অকলে আহিছো, কেকেচা থাকি গলো। হেল্ল', কেকেচা কিবা এটা খা। আছো আছো। এই গাঁওখনত ইমান সুন্দৰকে আমাক প্ৰকৃতিক জীয়াই ৰাখিছে যে আজি একেলগে ইমানবোৰ জোনাকী পৰুৱা দেখিছে। ভালে আছেনে সকলো? একবাৰ হাৰিবল মন ৰচনা, মানৱ দেহাৰ গৌৰৱ কৰিও না। বোলে হৰি মজা। সঁচাকে সঁচাকে পৰিৱেশটো বৰ ধুনীয়া হৈছে। আপোনালোক কোনোবা মঞ্চৰ পৰা আহি চালে গম পাব। এইবোৰ লাইট বাদ দিও, সেইবিলাক কিমান লাইট জ্বলি আছে চাওকচোন ন। এইবোৰ মানে ৰেকৰ্ডিং কৰিছে ন, যিসকল আজি আহিবলৈ পোৱা নাই অনুষ্ঠানটো। মিতিৰ কুটুম যিমান আছে, বন্ধু বান্ধৱ চব চাগে ৰাতিটোৰ ভিতৰতে চেণ্ড হৈ যাব ন। থেংক ইউ থেংক ইউ। আপোনালোকে ইমান ভাল পায় কাৰণে আমি চাগে এনেকে আপোনালোকৰ কাৰণে অকণমান হ'লেও মনোৰঞ্জন দিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। প্ৰথমে এই ধলপুৰৰ সমূহ ৰাইজক লক্ষ্মী পূজাৰ শুভকামনা জনালোঁ। লগতে এই সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক শ্ৰদ্ধা তথা লক্ষ্মী পূজাৰ উল্লেখ জনালোঁ। কণ কণ ভাইটিহঁতক মৰম যাচিলোঁ। আৰু বিশেষকৈ আমাৰ যিসকল প্ৰশাসনীয় লোকে এই মুহূৰ্তত কৰ্তব্যৰত অৱস্থাত থাকি আপোনালোকক আমাক সুৰক্ষা দি আছে। মেইন বস্তু আহি গ'ল আগত, পজিশ্যন লৈ লৈছে, সেইকাৰণে পাব লাগিবতো নহ'লে। আমিওতো চামগৈ পিছত গৈ কি হ'ল, হয়নে? দৰ্শকৰ ফালেও পোনাই পোনাই দিব দেই ন, তেতিয়া মনত ৰৈ যায় মানুহখিনি। আৰু আপোনালোকৰ চিঞৰবিলাকতো আমি পাই থাকোঁ, কিন্তু মানুহখিনি দেখিলে বেছি ভাল লাগে যে বা তাতে ইমান মানুহ হৈছিল এনেকুৱা। হ'ব আৰু এটা কথা দেই, মই এটা কথা এইখিনিতে কৈ মই কথাটো শেষ কৰি লওঁ। যিসকল প্ৰশাসনীয় লোকে আপোনালোকক আমাক এই অনুষ্ঠানটো সুন্দৰ হোৱাত, সৰ্বাংগ সুন্দৰ হোৱাত আমাক ৰক্ষা কৰি আছে, আমাক এই মুহূৰ্তত তেখেতসকলে কৰ্তব্যৰত অৱস্থাত থাকি আমাক সুৰক্ষা দিছে, তেখেতসকলক বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ। জয় হিন্দ। আৰু এটা কথা কৈ থওঁ দেই, এনেকে কোনোবাই যদি চিঞৰে আজি ডিউটিত মই আহিছোঁ
বাকী পুলিচখিনিকতো মই বাদেই দিছোঁ, মই আহিছোঁ। কোনোবাই যদি এনেকে চিঞৰে চাব, কিন্তু পিছত মোক বেয়া নাপাব। মই যদি নামি যাবলৈ পালোঁ, মই কিন্তু লগত চিঞৰিবলৈ লাগি যাম। চিঞৰিলে অকণমান ভালকে চিঞৰিবা, আকৌ অকণমানকে দিয়ে। নাই ভুল হ'ল, নালাগে জোখতে দিলেই হ'ল। মোৰ মানে অকণমান অহা দেৰি হ'ল, মোহন অকণমান আগতেই পালে। আমি সাংসাৰিক মানুহ নহয় জানো? মণিয়ে সিফালে আকৌ চলন্ত যৌতুকটো নাই জানো? তাতে অকণমান ভাত পানী বনাই থৈ আহিব লগা হ'ল। আমাৰ আৰু বহা পাল সেইখন মিলাই থাকোঁতে দেৰি হ'ল আজি। মানুহজনী লৈ আহিব পাৰিলে ভাল লাগে, ওচৰৰহে ন। আপোনালোকে এইফালে বিয়া হোৱা নাই জানো? বা হাঁহিব নালাগে, মইহে জানো কেনেকে জীয়াই আছো। সঁচাকে ভাল লাগিছে, ইমান ধুনীয়াকে আপোনালোকে উৎসাহ দিছে, সোমাই আহোঁতে সঁচাকে খুব ভাল লাগিছে। তথাপিও এটা সৰু কথাত ক'ত আছে ইমানটো হয়নে? এটা সৰু কথাত কিন্তু দুখ এটা লাগিল, মানে বেয়া লাগি গ'ল মনটো। বিশেষকে ডেকা হওক, বয়সস্থ হওক, কণমানি হওক, সকলোকে দেখিও সেইটো ভাৱ অহা নাই। কিন্তু যেতিয়া বোৱাৰীসকলক দেখিছোঁ, সুখটোৱে খুন্দা মাৰিছে। কি হৈছে? এই বোৱাৰীসকলক দেখি মোৰ বাৰ ঘৰ খোলটোলে মনত পৰি গ'ল। তই কিয় কান্দিছ? মই কান্দা নাই, মই ঘামিছো। আজি মণিব আপোনাৰ লগত নাথাকে, কি হৈছে? আপোনাৰ লগত মই আছো। ঘৈণী জেগাত তই থাকি কি ঘটিটো কৰিলি? এতিয়া এই ঘৰত যে আমাৰ ঘৰবিলাক যে আমি দেখিছোঁ, সৰুতে মোৰ ঘৰটো বনাইছে। আজি এতিয়া মোৰ 37 বছৰ হ'ল, সেইটো ঘৰতে আমি পাথৰি আছোঁ। পুৰণা হ'ল, সেই বুলি ভাঙি পেলাম নে আৰু? অকণ ঠিক ঠাক কৰি তাকে থাকিব নোৱাৰি জানো? এজনে কৈছে বোলে পুৰণা হ'ল, সেইজন বা কিমান পুৰণা হ'ল আকৌ, হয়নে? ক'ত ক্ষয় গৈছে এতিয়া তেওঁহে জানে। এটা কথা কিন্তু সঁচাকে, আমিতো ইফালে বিভিন্ন জেগাত আহিছো, এইখিনি জেগাত প্ৰথম আহিছো, আৰু ইমান উৎসাহ আমাৰ এই কমিটিৰ যিকেইজন ককাই যে আমি আছিলো ইমান সময়, তেওঁলোকে কিন্তু কৈ আছে বহুত মানুহ এনেকে গাড়ী আনিব নোৱাৰি। আমি নিজে এই কাৰোবাৰ মেছেজ আহিছে, কাৰোবাৰ মোবাইলত মেছেজ আহিছে, ইয়াত উঠি গৈছে, আৰু আকৌ আহিছে। মোবাইলটো চাইলেণ্ট কৰি থওক, নহ'লে মনোযোগটো ভাঙি যায়, কথা কৈ থাকোঁতে বাজি যায় যে। আৰু মোৰ নিজৰ আহিছে। বাচিলো দিয়ক, আজৰি হলো আৰু। কি হৈছে? এই গেছৰ 350 টকা এটা সোমাইছে। আচলতে মণিটো আনিব পৰা হ'লে ভাল আছিল, হয়নে বাৰু? মণিজনী তাইক অলপ ৰিক্সটো কম লওঁ মই। ইমান ভিৰ ভাৰ হয়, ভয় লাগেতো, মোৰ আঙুলি ধৰি আহিব, কাৰ আঙুলি ধৰি কাৰ ঘৰ পাবগৈ। সেইকাৰণে তাইক ইমান চবতে লৈ নুফুৰো, চাইহে লৈ ফুৰো। তথাপিও এটা কথা ভাল লাগে দেই, আপোনালোকে বেহাৰবাৰীখন চাই আছে, চাই থকাৰ কাৰণেই ভালে কৰিছে। বিহু এটা কামত আছে, গাও নেকি? কি কৈছে? হয়তো কৰিব। মই কৈছো তুমি গাবৰ পৰা হাত চাপৰি মাৰিব, আৰু তুমি গাব নোৱাৰো, মই কৈছো বেছিকে হাত চাপৰি মাৰিব। সৰু ল'ৰা যি ভুল কৰিব, হয় নহয়? হয়তো কৰিব। হেল্ল' মাইক টেষ্টিং। হেল্ল' মাইক টেষ্টিং। গানটো গান কি কৰিছে? মানে গান গোৱাৰ আগত মাইক টেষ্ট কৰি লৈছো। এইটো লওক, আপোনাক টেষ্ট কৰি লওক। হেল্ল' দেউতাক টেষ্টিং, দেউতাক। হেল্ল'
হেল্ল' দাদা তুমি কিবা কিবি মছলা মিলাই দিয়কচোন মাংস দিয়া গোটেই মছলা দি দিয়ক হেল্ল' হেল্ল' গাঁৱনে সবেই কাণত হাত দিয়ক সহজে ক'ব দেই এফালে মানুহ আছে সহজে ক'ব দেই সবেই কোনে মেজিক মাৰিছে নেগাওঁতে মাইকে চিঞৰিয়ে দিলে দে এই খেৰ ৰাতি মানুহখিনি জ্বলা কলা দি আছে কাণৰ পৰ্দা ফাল নেকি ভালকে যা চেষ্টা এটা কৰোঁ ষ্টেজলৈ উঠা আগত কমিটিয়ে ঘুগুনীয়া মাটি খুৱাই দিলে চা কিনো বাৰে বাৰে কি এইবাৰ আকৌ কি চুপালি উগাত আলু পিঠি ওলাই আহিছে চা কিবা এটা হ'ল চা মাইকটো বেয়া নেকি চা তোৰ মাত ভাল মাইক দে পিছুৱা গান গাবলৈ হলে স্বৰৰ সাধনা কৰিব লাগিব যিটো মই মুকুতাদাক মাজতে ক্লাছ দিছো কান্দুলি আছে শটো যে টিকাত ধৰি বটো ওলমি থাকে স্বৰ সৰ্বস্ব চা চা কি চা চা খাবলৈ দিছে চাই আছো চাহটো গা চা একে চা অকল চাহ অকল চা চাহটো গা চাহ অকল একো নাই আগে পিছে খালি চাহ চা ৰে ৰে ৰ নুফুটে নুফুটে ৰ দেৱালীত ফুটিব এবাৰ টিকাত বোম বান্ধি দিম বোমে ৰ একেলগে ফুটি যাব গা 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 গাই শুনাইছো সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা রে সা সারে সারে গা রে গা মা পা মা পা ধা নি ধা নি সা নি ধা পা মা গা রে সা আমি অসমীয়া নহং দুখীয়া বুলি সান্তনা লবিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া পিছৰখিনি গা মাতৰ কপনিটো আপোনাৰ কেনেকে আহে চা মানে এইটো সাধনা কৰিব লাগিব মাতৰ ভাইব্ৰেশ্যনটো আহিব তই এনেকে ভাবি ল'ব লাগিব যে মইনা পেন এটা পিন্ধি তই বৰফৰ মাজত উদঙে মুদঙে বহি আছে ঠাণ্ডাত যিটো হ'ব এতিয়া গা আৰু এইবাৰ যদি নোৱাৰো ইটো স্বৰ শিকাই দিম আচলতে এনেকে মাইক্ৰফোনটো হাতত তুলি ল'লে কোনো গায়ক নহয় গায়ক হ'বলৈ শিল্পী হ'বলৈ আমাৰ সঁচাকে দৰ্শক ৰাইজৰ মৰম আশীৰ্বাদ লাগিব আপোনালোকে মই কৈছো ধুনীয়াকে হাত চাপৰি এটা বজাই দি তাক আশীৰ্বাদ দেখি গাব পাৰে নে নোৱাৰে চাওঁ মই
হৈছেনে হয়তো কৰিব এই যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিব কহলে তুমি চেনাই গল বুকু গল থাকিব কহলে তোমাৰ মৰম চেনে কাকো নিবিলাবা খৰিদন নিদিবা জুয়ে চেনাই গল বুকু গল খৰিদন নিদিবা জু ঐ গছধা গহত কুলি পাত ঐ পাতধা গহত কুলি মাত সৰু ভনীতি কি খালহত তহদাই নাতে ভনীতি গহনি ডাল বনহদে বা এ হাই হাই লাইখা পালেখা ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিগিনি আমি থবি বুটলি মই যাবিললে মাছে মাৰিবলে পুঠি কলি শুনা গাঁৱৰ দৰি কনা আমি মাছে মাৰি ৰান্ধিৰে খাজলৈ খাহুৱে মাতি